নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল জ্ঞান সম্ভাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ 5টা এনেকুৱা সাধাৰণ জ্ঞান যিকেইটা যিকোনো কম্পিটিটিভ এক্সামতে সঘনাই আহি থাকে। বলকচোন আমি সেই কুৱেশ্যনকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে তাপৰ সুপৰিবাহী অধাতুটো হ'ল ক হাইড্ৰজেন, খ কাৰ্বন, গ ফছফৰাছ, ঘ ক্লৰিন। উত্তৰটো হ'ব ক হাইড্ৰজেন। খ নম্বৰ কুৱেশ্যনটো হৈছে চিমেণ্টত কিমান ভাগ চূণ থাকে? ক 71 ভাগ, খ 75 ভাগ, গ 62 ভাগ, ঘ 76 ভাগ। উত্তৰ গ 75 ভাগ। 3 নম্বৰ প্ৰশ্নটো হৈছে পানীতকৈ পাতল ধাতুবিধৰ নাম কি? ক এলুমিনিয়াম, খ ছ'ডিয়াম, গ পটাছিয়াম, ঘ কেলছিয়াম। উত্তৰটো হৈছে খ ছ'ডিয়াম। 4 নম্বৰ প্ৰশ্নটো হৈছে পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম হ'ল ক প্লাজমা, খ গোটা, গ গেছীয়, ঘ জুলীয়া। উত্তৰটো হৈছে ক প্লাজমা। 5 নম্বৰ প্ৰশ্নটো হৈছে কাৰ্যৰ SI একক কি? ক নিউটন, খ টেছলা, গ ওম, ঘ জুল। উত্তৰটো হ'ব ঘ জুল।